বিহু অসমীয়া প্ৰাণত আছে। প্ৰতিজন অসমীয়াই বিহু বুলিলে বলিয়া, কিন্তু পৰিস্থিতিৰ দাগ সকলো। এতিয়া অসমৰ বুকুত বিহু নাই। অসমৰ ৰাইজে আজি বিহু পালন কৰিব পৰা নাই। গুৱাহাটী মহানগৰীৰ বিখ্যাত বিহু তথা অসমৰ এক বিখ্যাত বিহু বুলি ক'লেই সকলোৰে মনত পৰে গীতানগৰ বিহুলৈ। এইবাৰ গীতানগৰ বিহুৱে চৰকাৰী নিয়ম নীতি তথা কৰোণা ভাইৰাছৰ বিৰুদ্ধে হোৱা মহাসংগ্ৰামৰ অংশ হিচাপে এইবাৰ গীতানগৰে বিহু অনুষ্ঠিত কৰা নাই। কিন্তু পতাকা উত্তোলনেৰে অতীত পৰম্পৰা ৰক্ষা কৰি আজি গীতানগৰ বিহু কমিটিয়ে বিহুৰ পতাকা উত্তোলন কৰে, লগতে অসমবাসীলৈ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু কৰোণা ভাইৰাছৰ বিৰুদ্ধে হোৱা এই সংগ্ৰামখনক সুদৃঢ় শক্তিশালী কৰাৰ বাবে গীতানগৰবাসীয়ে অসমবাসীক আহ্বান জনাইছে। ধন্যবাদ। এৰিক মই দীপাংকৰ শৰ্মা, মই 41তম গীতানগৰ বিহু সন্মিলনৰ সাধাৰণ সম্পাদক। আমাৰ আজি বিহুখন 41 নম্বৰ পৰা হৈছিলে, কিন্তু ৰাইজৰ এই পৰিস্থিতিত আৰু ভয়ানক ব্যাধিৰ কাৰণে আমি বিহু সমন্বয়ৰক্ষী সমিতি আৰু অসম চৰকাৰৰ সিদ্ধান্ত মৰ্মে আমি আজি অনুষ্ঠিত কাৰ্যসূচী পালন কৰিছোঁ। এই কাৰ্যসূচীত আছিলে আপোনাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ। আমি ৰাইজলৈ এইটোৱে মেছেজ দিব খুজিছোঁ, এই ৰং ৰহইচৰ মাজত মানুহে ফূৰ্তিত যাতে কোনো মানুহ বাহিৰত ওলাই নাহে আৰু ছ'চিয়েল ডিষ্টেঞ্চ যাতে মেইনটেইন কৰি ৰাখে। কাৰণ কিয় কৈছোঁ, আমি কালি দেখা পাইছোঁ যে চাইনাত আকৌ বেমাৰটো পুনৰ ঘূৰি আহিছে উইদাউট ছ'চিয়েল ডিষ্টেঞ্চ। সেইকাৰণে বাৰে বাৰে আমি গীতানগৰ সন্মিলনৰ পৰা কৈছোঁ যাতে তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰে আৰু চাফ চিকুণকৈ ৰাখে আৰু ঘৰতে নিজৰ পৰিয়ালৰ মাজত যাতে বিহুটো উদযাপন কৰে। নমস্কাৰ। গম্ভীর গিরিবর প্রান্তর মনোহর ভেদাভেদ করি হরি কত জাতি উপজাতি মহাবীর করে নির্মাণ উলা অধীর সঙ্গে কৌতি কৌতি কণ্ঠে গাই হবে মিলনৰ ভরা রূপে রখে রঙে ভরা উচ্ছল যত প্রাণ সৃষ্টির ভোর বাজে প্রীতির পতাকা উড়ে নতুন লয়া বাহন শ্রীময় অসমী গীতৰ বুকুত উঠে উৎসৱৰ